মই কেণ্টাকি সংশোধন কেন্দ্ৰত এটা কাৰ্যসূচী শিকাই আছিলোঁ, যিখন অতি উচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰ। এদিন যেতিয়া মই তাৰ পৰা ওলাই আহিছিলোঁ, এগৰাকী মহিলা, প্ৰায় 30 বছৰমান হ'ব, যাৰ স্বামী সেই কাৰাগাৰত আছিল আৰু তেওঁ মোৰ কাৰ্যসূচীত অংশ লৈছিল। মহিলাগৰাকীয়ে মোৰ ওচৰলৈ আহি মোৰ হাতখন ধৰিলে আৰু ক'লে, আপুনি মোৰ স্বামীক জানে, আপুনি জানে তেওঁৰ অন্তৰখন সোণৰ দৰে, কিন্তু তেওঁৰ খং উঠে। যেতিয়া তেওঁৰ খং উঠে, তেওঁ কাৰোবাক হত্যা কৰে। নহ'লে তেওঁৰ অন্তৰখন সঁচাকৈয়ে সোণৰ দৰে। জীৱনটো আচলতে এনেকুৱাই। আপুনি মূৰৰ পৰা ভৰিলৈকে বিষেৰে ভৰি থকা নাই। কেৱল অলপ বিষ, ই কিমান দুখ সৃষ্টি কৰে, হয়নে নহয়? যদি আপুনি সেইটো আঁতৰাই নিদিয়ে, ই নিৰন্তৰভাৱে আপোনাৰ গোটেই জীৱনটো বিষাক্ত কৰি পেলাব। আমি আজি ইয়াৰ বিষয়ে কিবা কৰিম নেকি?